আজিৰ প্ৰথম খবৰ দি এটা চাঞ্চল্যকৰ ঘটনা, এটা বিগ ব্ৰেকিং নিউজ। গুৱাহাটী মহানগৰীত পুনৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড। হয়, ৫ লাখ টকা মুক্তিপণ দাবী কৰিছে অপহৰণ কৰি নিয়া ব্যৱসায়ী। মহিদুল আলী নামৰ ব্যৱসায়ীজনক কৌশলেৰে অপহৰণ কৰি নিছিল ৫জন অপহৰণকাৰী দলে। দাবী কৰা ধন নিদিয়াৰ বাবে গুৰুলা-গুৰুল প্ৰহাৰ কৰিলে ব্যৱসায়ী মহিদুল আলীক। গুৱাহাটী মহানগৰীৰ মঠঘৰীয়া বাসিন্দা আছিল গাড়ী ব্যৱসায়ী মহিদুল আলী। অপহৰণ কৰাৰ পিছতেই ব্যৱসায়ীৰ হাতত তুলি দিছিল ড্ৰাগছ ব্যৱসায়ী বুলি ব্লেকমেইল কৰি ধন দাবী কৰিছিল অপহৰণকাৰী দলে মহিদুল আলীক। ধন নাপাই নগদ ৪৫,০০০ টকা আৰু সোণৰ চেইন কাঢ়ি নিয়া এই দলটোৱে। অপহৰণ কাণ্ডৰ দৃশ্য চিচিটিভিত বন্দী হৈছে কেমেৰাত। লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ। বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ সৈতে ৰেপিড' চালক মিণ্টু চহৰীয়াই কৰিলে ভয়ংকৰ কাণ্ড। হয়, বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড কৰিলে ৰেপিড' চালক। মহানগৰীৰ ৰেপিড' বাইক উঠোঁতে সাৱধান হওক, কিয়নো চলন্ত অৱস্থাতে ছাত্ৰীৰ গাত হাত দিছে ৰেপিড' চালক মিণ্টু চহৰীয়াই। ৰেপিড' বুক কৰি পানীখাইটি অভিমুখে অহাৰ সময়তে সংঘটিত কৰে এই কাণ্ড। মঠঘৰীয়া ছাত্ৰীগৰাকীক এৰি থৈ ৰেপিড' চলালে পলায়ন কৰিছিল ঘটনাস্থলীৰ পৰা। সম্প্ৰতি নুনমাটি থানাত মিণ্টু চহৰীয়াৰ জেৰা আৰক্ষীৰ। মহানগৰীত ৰেপিড' বাইক উঠোঁতে সাৱধান হওক, কিয়নো চলন্ত অৱস্থাতে ছাত্ৰীৰ গাত হাত দিছে ৰেপিড' চালক মিণ্টু চহৰীয়াই। মঠঘৰীয়া ছাত্ৰীগৰাকীক এৰি থৈ ৰেপিড' চালকে পলায়ন কৰিলে সেই ঘটনাস্থলীৰ পৰা। সম্প্ৰতি নুনমাটি থানাত মিণ্টু চহৰীয়াৰ জেৰা আৰক্ষীৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ কৃষকসকলৰ বাবে লৈ আহিছোঁ। যিকোনো মুহূৰ্তত দেশৰ কৃষকে লাভ কৰিব এটা ভাল খবৰ। হয়, আজিয়ে পৰীক্ষা কৰক PM কিষাণ ৱেবছাইটত নিজৰ নাম, কিয়নো PM কিষাণৰ ২২ নং কিস্তিক লৈ আহি গ'ল বিগ আপডেট। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিলে এক ডাঙৰ ঘোষণা, এটা বৃহৎ ঘোষণা, কিয়নো যিকোনো মুহূৰ্তত কৃষকৰ একাউণ্টত সোমাব PM কিষাণৰ ২২ নং কিস্তিৰ ধন। পূৰ্বে ধন পোৱা কৃষকেও নাপাব পাৰে এই ধন, কিয়নো ধন লাভৰ পৰা বঞ্চিত নহ'বলৈ আজিয়ে কৰি লওক জৰুৰী কামসমূহ। কৃষকৰ আধাৰ কাৰ্ডৰ সৈতে eKYC আপডেট বাধ্যতামূলক। PM কিষাণ পৰ্টেলৰ জৰিয়তে কৰিব পাৰিব আপুনি eKYC আপডেট। অথবা আজিয়ে যাওক আপোনাৰ সমীপৰ CSC কেন্দ্ৰলৈ। আপোনাৰ বেংক একাউণ্টটো আধাৰৰ সৈতে সংযোগ হৈ থাকিব লাগিব। আপোনাৰ মাটিৰ তথ্য পৰ্টেলত সঠিকভাৱে অন্তৰ্ভুক্ত থাকিব লাগিব। ফাৰ্মাৰ আইডিও বনোৱাটো বাধ্যতামূলক প্ৰতিগৰাকী কৃষকৰ বাবে। সকলো কৰাৰ পিছতে জানি লওক এইবাৰ আপুনি ধন পাবনে নাই। প্ৰথমে যাওক অফিচিয়েল ৱেবছাইটত pmkisan.in লৈ ন' ইয়ৰ ষ্টেটাছ বিকল্পিত যোনটো অপশ্যন আছে তাত ক্লিক কৰক। আপোনাৰ পঞ্জীয়ন নম্বৰ বা মোবাইল নম্বৰ দিও চাব পাৰে আপোনাৰ নিজৰ নাম। আপোনাৰ পঞ্জীয়ন নম্বৰ বা মোবাইল নম্বৰ দিও চাব পাৰিব আপোনাৰ নিজৰ নামটো। যদিহে নামটো অহা নাই তেন্তে কৃষকৰ বাবে মুকলি হৈছে হেল্পলাইন নম্বৰ। অথবা আজিয়ে যাওক আপোনাৰ CSC কেন্দ্ৰলৈ আৰু সোনকালেই KYC আপডেট